নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 15 আগষ্ট। প্ৰথমতে আপোনালোকক স্বাধীনতা দিৱসৰ বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকে ভালে থাকক, সুস্থ থাকক। আৰু আজি এখেতে যাবলৈ লৈছে মোক এৰি থৈ পিনে এঠাইলৈ। আজি গোটেই ব্লগটোত এওঁ দেখাব ক'ত যায়, কি কৰে। গতিকে বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। ময়ো চাম, যিহেতু মই নাযাওঁ, হয়নে? এতিয়া বাজিছে 4:02 আৰু এতিয়া মই ওলাই আছোঁ যাবলৈ। আপোনালোকক দেখুৱাই যাম আৰু ক'ত যাম পিছত গম পাব। তো ভিডিঅ'টো আৰম্ভ কৰিম। মোক যে এৰি থৈ যাব তোমাৰ বেয়া লগা নাই? নাই লগা, বহুত ফূৰ্তি লাগিছে। ময়ো যাম মোৰ লগৰখিনিও, তেতিয়া গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, আমি ঘৰৰ পৰা আহি এতিয়া পালোহি বগীবিল। আৰু বগীবিলৰ পোৱাৰ আগত ভিডিঅ'টো বনোৱা নহ'ল ইমান ভালকৈ, কাৰণ ইমান বৰষুণ দি আছিলে। তো এতিয়া অলপ মানে বতৰটো ভাল কৰিছে, তো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু বাকীখিনিতো আগৰ ভিডিঅ'ত দেখিছে আপোনালোকে, সাপেগিটিৰ পৰা মানে ধৰি লওক বগীবিল অহালে। তো সেইটোৱে আৰু মোৰ লগত আহিছে, দেখুৱাই আছোঁ আপোনালোকক। আৰু আমি ক'ত যাম ক'ম, কিন্তু এতিয়া নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব ক'লৈ গৈ আছোঁ আমি। আৰু আমাৰ লগত আহিছে এইফালে সঞ্জীৱ। এইকেইটা দেখিছেনে ফটো মাৰিবলৈ ৰৈ আছে, মানে পূৰা ফটো মাৰিবই মানে আজি একদম। এইফালে এইটো বিপিন, এইফালে ৰাজীৱ। ৰাজীৱ কৈছোঁ, বিকাশ, চৰি। এইটো যা। Hi guys. এনেকৈ আহি আমি পালোহি ধেমাজি। আৰু এতিয়া আমি ধেমাজিত অকণমান চাহ খালোঁ, আৰু চাহ খাই এতিয়া আমি যাবলৈ লৈছোঁ। আৰু আগলৈ গৈ থাকোঁ, আপোনালোকেও চাই থাকক আৰু গম পাব আমি ক'ত গৈছোঁ। ধেমাজি পাৰ হৈ আমি এতিয়া লখিমপুৰ পালোহি। আৰু মাজৰ মানে ভিডিঅ'বোৰ, মানে ৰাস্তাত আহি থকা ভিডিঅ'বোৰ আমি দিয়া নাই। এতিয়া আমি লখিমপুৰত সোমালোহি। আৰু লখিমপুৰতো এই আপোনাৰ 15 আগষ্টৰ কাৰণে সকলো ওলাই আহিছে। তো আমি এই লখিমপুৰ মাজেদি আমি গৈ আছোঁ এতিয়া কিমিনলৈ। লখিমপুৰ পাৰ হৈ ডিজু টি ষ্টেট বুলি এডোখৰ ঠাই আছে, সেইফালেদি সোমাই গ'লে আমি পামগৈ কিমিন। আৰু সেয়ে আমি আগবাঢ়ি গৈ আছোঁ কিমিনলৈ। আমি ফাইনেলি আহি মানে কিমিনত উপস্থিত হ'লোহি। আৰু আমি আগলৈ যাম বুলি ভাবিছিলোঁ। এতিয়া আমি মানে আজি 15 আগষ্টত, চ' আমি বাছ পোৱা নাই এতিয়ালৈকে। কিন্তু সেইটো কাৰণে আমি মানে কিমিনৰ এটা ভিউ পইণ্ট আছে, তালৈ আহিলোঁ। বহুত ধুনীয়া হয়, আৰু আহি মোৰো ভাল লাগিলে। বতাহ দি আছে ইমান ধুনীয়া। আপোনালোকক মই দেখুৱাই আছোঁ চাব, কেনেকুৱা লাগে ক'ব, জনাবচোন কমেণ্টত।
যিখন ভিউ পইণ্ট আছিলে তাৰ পৰা ওলালোঁ আৰু এতিয়া আমি পাছৰ কাৰণে যাম আৰু পাছৰ পাছ লৈ পিনে আমি জিৰ'লৈ যাম বুলি ভাবিছোঁ। সঁচা কথা ক'বলৈ গ'লে একদম মানে সপোন নগৰীৰ নিচিনা, ইমানেই ধুনীয়া নহয় মানে চাৰিওফালে পাহাৰ আৰু ইমান মানে গছ গছনি আৰু মানে সঁচাই বহুত ভাল লাগিছে ইয়াত আহি পিনে। আৰু আপোনালোকেও আহিব বুলি আশা ৰাখিলোঁ, কাৰণ কেলৈ বহুত ধুনীয়া ঠাই। এই ঠাইখনৰ নাম হৈছে য়াজুলি আৰু এইখন হৈছে পথাৰ, ইমান ধুনীয়া সেউজীয়া হৈ আছে আৰু সেইখনে হৈছে তেওঁলোকৰ টাউনখন। আৰু এইফালে পাহাৰখন চব কিমান ধুনীয়া, সঁচাই বহুত ভাল লাগে। পাছ পোৱাৰ পিছত আহি এতিয়া আমি পাইছোঁহি পটিনৰ পৰা আকৌ জিৰ'লৈ আপোনাৰ 53 কিলোমিটাৰ আছে। মোৰ পিছফালে আছে পটিন, আপোনালোকে দেখিছে। আৰু মই এতিয়া মানে কি অকণমান কফি অকণ খাই লওঁ বুলি ভাবিছোঁ। ইয়াত মানে বহুত টাইম হৈ গ'ল, পাছৰ কাৰণেও বহুত দেৰি ৰোৱা হ'ল আৰু তাৰপিছত এনেকৈ আহি মানে সেইটো ফটো ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ কেলৈ মানে পাহাৰ ৰাস্তা ন, টাৰ্ণিং বেছি আছে আৰু নামিবলৈও মন নগ'ল, কাৰণ কেলৈ আমাৰ জিৰ' পাওঁতে বহুত টাইম হৈ যাব। সেইটো কাৰণে ভাবিলোঁ কি এইডোখৰ আহি লৈ পিনে মানে ভিডিঅ' বনাম। তো সেইটোৱে কথা। আৰু এতিয়া কথাটো হ'ল কি, এতিয়া কফি অকণ খাই লওঁ, কফি অকণ খাই তাৰপিছত আপোনালোকক বাকীবোৰ দেখুৱাই আছোঁ। ইয়াত মানে অকল ভিউ পইণ্ট বুলি ক'লেও বেয়া নাই, চবতে মানে ইমান ধুনীয়া নহয়, মানে কোনটো দেখাম আমি ভাবিয়ে পোৱা নাই। মানে এইফালে দেখিছে বোলে নৈখন, এইটো এটা ভিউ পইণ্ট বুলি ক'লেও বেয়া নহয়, মানে কি দেখাম ভাবিয়ে নাপাওঁ নেকি। আমি পটিনৰ পৰা পাৰ হোৱাৰ পিছত এটা চাওক, এইটো এটা ৱাটাৰফল আৰু এটা আছে এইফালে ৱাটাৰফল। এইটো এটা ৱাটাৰফল, দুটা ৱাটাৰফল ইয়াত ওচৰা-ওচৰিকৈ আছে। তো সেইটো এটা ৱাটাৰফল হয়, এই দেখিছেনে? তো দুটা ৱাটাৰফল ওচৰতে আছে, আপোনালোকে দেখিব। পটিন পোৱাৰ পাছত মানে এইফালৰ পৰা আহিলে আপুনি যদি কিমিন হয় আহে, তো পটিন মানে পায়, তাৰপিছত আহি পিনে এইটো পাব। ইয়াৰ পৰা হয়তো পটিনৰ 4-5দিনমান থাকিব চাগে। তো এই দুটা আছে, আপোনালোকে দেখিছে ৱাটাৰফল। আৰু এনেকৈ পাহাৰৰ মাজে মাজে গৈ আমি পালোগৈ জিৰ'। এনেকৈ আহি আমি পালোহি ৱেলকাম টু জিৰ'। আৰু এতিয়া আমি ইয়াত আজি থাকিব লাগিব, অলপ আগত আমি থাকিম আৰু ৰুম ল'ম ক'ৰবাত
ৰুম লৈ পিনে ইয়াত থাকি তাৰপিছতে মানে বাকীখিনি কাইলৈ ক'ত যাম বা কেনেকৈ প্লেন কৰিম। তো এতিয়া আজি ধৰি লওক আজিৰ ভিডিঅ'টোৰ ডেষ্টিনেশ্যন 0 বুলি ক'লেও বেয়া নহয়, আৰু বাকীখিনি আমি ৰুমত গৈ পিনে আপোনালোকক দেখাম বাৰু। ফাইনেলি এতিয়া আহি আমি ৰুম ল'লোহি। ৰুমত এতিয়া মানে কি অলপ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ পিনে এতিয়া বোলো মই ভিডিঅ'টো কৰি দিওঁ। আৰু কথাটো হ'ল কি, আজি আমি জিৰ'তে থাকিবলগীয়া হ'ল, আৰু কাইলৈ কি হয় চাওঁ, ক'লৈ যোৱা হয় কিবা কি হয়। কিন্তু এতিয়া আমি জিৰ'তে আছোঁ, আৰু ৰুমটো বেছি দামীও নহয়, কিন্তু ভাল দিছে ৰুমটো, ভাল লাগিলে ৰুমটো। কাইলৈহে এই বাকীখিনি দেখাম আৰু কি হয়। আজি মানে বহুত ভাগৰ লাগিছে, কাৰণ কেলৈ আমাৰ ধৰি লওক ঘৰৰ পৰা নাই কমেও মানে 6 ঘণ্টাৰ বাট হয়, আৰু মাজতে কি হয় আমি পাছ নাপালোঁ। পাছ নোপোৱাৰ কাৰণে বহুত খেলি মেলি হ'ল, কাৰণ যিহেতু আজি 15 আগষ্ট আছিলে, আৰু 15 আগষ্টৰ কাৰণে আমাক পাছ দিয়া নাছিলে। শেষত গৈ পাছ হ'ল আৰু আমি জিৰ'লৈ আহিলোঁ মানে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু কাইলৈ বাকীখিনি দেখুৱাই আছোঁ।